হেল্ল' কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি ৰঙৰ উৎসৱ ফাকুৱা, সকলোৱে নিশ্চয় ফাকুৱা খেলিছে আৰু মোকো অলপ ল'ৰাটোৱে লগাই দিলে। সকলোলৈকে ফাকুৱাৰ বহুত বহুত শুভকামনা যাচিলোঁ আৰু বহুদিন বিৰতিৰ পিছত আজি আকৌ ভিডিঅ' কৰিবলৈ ওলাইছোঁ। বিভিন্ন অসুবিধাৰ কাৰণে মাজতে ভিডিঅ' কৰা নাছিলোঁ, একো নাই বাৰু। আজি এতিয়া দুপৰীয়া খাদ্য বনাবৰ টাইম হৈছে। ভাবিছোঁ চিম্পুল ৰেচিপি এটা আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰোঁ। একেবাৰে সহজ, জানেই প্ৰায় সকলোৱে, তথাপিও আপোনালোকে নিশ্চয় ভাল পাব চাই, গতিকে চাই থাকক ভিডিঅ'টি। এতিয়া গাহৰি মাংসখিনি বনাবলৈ মই ৰেডি কৰি লৈছোঁ। ইয়াতে আছে মাংসখিনি ভালকৈ মই গৰম পানীৰে 2-3 বাৰ ধুই লৈছোঁ। আজি বইল কৰি লোৱা নাই, বইল কৰি ল'বও পাৰি, ভালকৈ ভাজিলে হৈ যাব। ইয়াতে এটা আলু কাটি লৈছোঁ, আলুটো নল'লেও কথা নাই, তথাপি দিছোঁ আৰু। ইয়াতে আছে নৰসিংহ, মানিমুনি, ভেদাইলতা, আদা নহৰু আছে আৰু জলকীয়া 2টা দিয়া আছে, বেলেগ একো নাই আৰু। এইখিনিৰে বনাম, একো মছলা দিব নালাগে ইয়াতে। এতিয়া গেছত কেৰাহীখন বহাই দিছোঁ। কেৰাহী গৰম হৈছে, ইয়াতে মই তেল দিছোঁ। তেল বেছিকৈ নালাগে, গাহৰি মাংসত এনেই তেল থাকে, তেল একদম কমকৈ দিছোঁ মই। এতিয়া তেলখিনি গৰম হ'লে ইয়াতে ফোৰণ দিম। তেলখিনি গৰম হৈছে, ইয়াতে মই ফোৰণ দিছোঁ 2টামান। ইয়াতে বিশেষ একো নিদিওঁ আৰু। জলকীয়া মই দিছোঁ হেৰিতে, মানিমুনিখিনিৰ লগতে জলকীয়া বটি দিছোঁ। ইয়াতে ফোৰণ দিছোঁ আৰু এতিয়া মাংসখিনি বহাই দিম। এতিয়া মই মাংসখিনি বহাই দিছোঁ। একদম মাংসখিনিৰ লগতে আলুটো দিয়ে দিছোঁ একেলগে, এটা আলু যিহেতু এইটো সিজিয়ে যাব একেলগে। এতিয়া ইয়াতে হালধি দিম আৰু নিমখ দিম। এয়া হালধি দিলোঁ, হালধিও বেছি দিব নালাগে, যিহেতু গ্ৰীণ হ'ব, সেউজীয়া বস্তুৰ লগতে বনাম মই, সেইকাৰণে হালধি বেছি দিয়া নাই। আৰু নিমখ এতিয়া অলপ দি লৈছোঁ আৰু পিছত লাগিলে নিমখটো দি দিম। এতিয়া ভালদৰে লৰাই দিছোঁ আৰু এইখিনি ঢাকনি লগাই কিছু সময় ভাজি থাকিম। কম জুইটো কম কৰি দিম। এতিয়া মই ঢাকনিখন ইয়াতে লগাই দিম। দুপৰীয়াৰ ভাত সাজ বনাই থাকোঁতে মাজতে মানে চাহজাতীয় বস্তুটো খাবৰ মন যায়, নহয় জানো? আপোনালোকৰো যায় নেকি জনাবচোন। গতিকে মাজতে মই আজি চাহ নবনালোঁ, এনেকৈ বিস্কুট ভুজিয়াৰ লগত অলপমান গৰম পানীত হৰলিক্স দি তেনেকৈ মই খালোঁ, বাচ্ছাকো দিলোঁ। বৰ মজা লাগিল খাই। 10 মিনিটমান সময় এইদৰে ঢাকন লগাই ভজাৰ পিছত এতিয়া ঢাকনিখন গুচাই দিছোঁ। এয়া ধুনীয়াকৈ ভাজ খাইছে। এতিয়া আমি ইয়াতে বিশেষ একো দিব লগা নাই। মাজতে মই অকণমান জিৰা গুড়ি দিছিলোঁ, জিৰা গুড়ি নিদিলেও কথা নাই, তথাপি মই অকণমান দি দিছোঁ, নিদিলেও সোৱাদে হয়। ইয়াত একোৱে দিব নালাগে বুলি আগতে কৈছোঁ, তথাপি মই অকণমান জিৰা গুড়ি মাজতে দিছোঁ। এতিয়া বিশেষ একো কাম নাই, ডাইৰেক্ট এই নৰসিংহৰ পেষ্টখিনি ইয়াতে দি দিলোঁ। ইয়াতে এইখিনি কিছু সময় ভাজিম মই। ভজাৰ পিছত অকণমান পানী দি থুপথুপীয়া কৰিম, মানে বেছি জোল নকৰোঁ। ইচ্ছা কৰিলে আপোনালোকে আমি মাছৰ লগত যেনেকৈ জোল বনাই খাওঁ তেনেকৈ জোলো বনাব পাৰে, কিন্তু মই দাইল বনাই থৈ দিছোঁ, এইখিনি অলপ থুপথুপীয়া কৰিম। এতিয়া আৰু 10 মিনিটমান সময় ঢাকন লগাই মই এইখিনি ভাজিম। পোন্ধৰ মিনিটমান সময় ঢাকন লগাই ভজাৰ পিছত এতিয়া এইয়া পৰ্যায় পাইছে, ৰেডি হৈয়ে গৈছে বুলি ক'ব পাৰি আৰু। ইয়াতে মই যিহেতু আগতে কৈছোঁ যে মই পানী নিদিওঁ, চুপচুপীয়া কৰিম। এইখিনি এনেকুৱা ধুনীয়া গোন্ধ ওলাইছে নহয়, কি ক'ম আৰু আপোনালোকক। এয়া নৰসিংহ, ভেদাইলতা দি গাহৰি মাংস ৰেডি হৈ গ'ল আমাৰ।